জনাইছোঁ। তো আজি আছোঁ মানে এটা বেলেগ এটা জেগাত, বেলেগ নতুন এটা এক্সপিৰিয়েঞ্চ, যাক ইউটিউব মেকআপ বুলি কয় শুনিহে থাকোঁ, কিন্তু ফাৰ্ষ্ট টাইম এনেকৈ লগ পাইছোঁ। এয়া চব কাক লগ পালোঁ, মুন্মি বা আজি স্পেচিয়েল মানে তাকে আমি এইবোৰ আজি ইজনে সিজনক লগ পাই খুব ভাল লাগিছে। আৰু আপুনি মানে আমাৰ চিফ মানে আপোনাৰ শিকিব লগা বহুত আছে, আমি যিখিনি জানো এখিনিকে দি আছোঁ আৰু ৰিয়েলতো বহুত মানে কি ক'ম একেই লাগিছে মানে। আমি কেতিয়াবা এনেকুৱা হয় ভিডিঅ'বোৰ বনালে দেখিছোঁ হা অকণমান বেলেগ হৈ যায়, কিন্তু আপুনি মানে একদম ৰিয়েল মানে সঁচাকৈ বহুত ভাল লাগিছে। মই যেনেকুৱা তুমি কয় আৰু আপুনি ঠিক আছে, ভাল লাগিলে। আহিছে তানিষ্কা উইথ মম আছাম চেনেলটো আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু তাইক আগুৱাই লৈ যাব। থেংক ইউ। বাজেটো যোৰহাটৰ হয়, লগ পাই থাকিম। বহুত ভাল লাগিলে আৰু নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ। ৱেলকাম। থেংক ইউ বা। ৱেলকাম। আজিৰ মিটআপখন হৈছে আচলতে যোৰহাটৰ তৰাজনৰ ইলাইট গেছ এজেঞ্চিটোৰ অপজিটত ডিগিন ফেমিলি ৰেষ্টুৰেণ্টত। আৰু এই ৰেষ্টুৰেণ্টখন হৈছে মুন্নিবাহঁতৰ, মুন্নিবা ল'ৰা থাকে ইয়াতে। তো আপোনালোকে সেই এবাৰ ভিজিট কৰিব। ধুনীয়া ধুনীয়া ক্ৰিস্পি পকৰি বনাইছে। আৰু এইটো যে দেখিছে পিঠা, এইটো উৰিষ্যাৰ মাটি দাইলৰ পিঠা, মানে ৰেচিপিটো উৰিষ্যাৰ। আৰু এই গ্ৰীণ কালাৰ কাপোৰযোৰ পিন্ধি আছে যে সুষমা বায়ে বনাই আনিছে। তো লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব হা। আৰু তেখেতে যে কালাকান্দো বনাই আনিছে। তো সকলোবোৰ আমি টেষ্টি কৰি এতিয়া খাব লৈছোঁ। ইউটিউবাৰ যদি একেলগে লগ হয় এনেকুৱা কণ্ডিশ্যনে হয়, চবৰ হাতত ফোন বনাই ভালো লাগিছে, ভাল লাগিছে। আজি মানে প্ৰথম লগ পাইছোঁ যদিও ইমান মৰম লাগে, হাঁহি থাকে, হাঁহিমুখীয়া। আৰু মই হাঁহি ভাল পাওঁ, তো হাঁহিমুখীয়া ছোৱালীজনী পাইছোঁ, ভাল লাগিছে, ভাল লাগিছে। লগতে পাই আছোঁ এনেকুৱা লাগিছে। চব তেনেকুৱাই মোবাইলতে ব্যস্ত, মোবাইলতে কথাও হৈ আছে। এগৰাকী বাইদেউ এয়া হৈছে নিতা বা নিতাজ কিটচেন এণ্ড ব্লগ বুলি চেনেল এটা আছে, আপোনালোকে চাব। মোৰ চেনেল নেমটো হ'ল ইনা কলিতা আৰু মোৰ নামটো ইনা কলিতা। মোৰ নামটো জন্মী কলিতা আৰু চেনেলৰ নামটো জন্মীজ লাইফ। এনেকৈ দিয়া ইমান বগীজনী হৈছে, মোক ফোন কৰিলে মই মেকআপ কৰি আহিছোঁ। ইউটিউব ব্লগিং চলি আছে। আৰু তোমাৰ নামটো কৈ দিয়া। মোৰ নামটো মাইনী চুমি গগৈ। আপোনালোকে চাব আৰু চেনেলটো। চেনেলটোৰ নাম নেকি চবৰেতো ভালেই, নামটো এক্সট্ৰাকৈ ক'ব লাগে, চেনেলটোৰ নেমো ক'ব লাগে। আৰু এইফালে মুন্মিবাই আমাক ইমানকণ সুবিধা দিয়াৰ বাবে তেখেতক অকণমান সম্বৰ্ধনা জনোৱা হৈছে। তাৰপিছত আমি কেক কাটিম। আৰু এই বাৰ চেনেলৰ নাম হৈছে CGS কিটচেন এণ্ড ব্লগ, আপোনালোকে চাব দেই। আগবাঢ়ি যাবলৈ ইমানখিনি মই এগৰাকী চাকৰিয়ালো, মই যিকণ সময় পাওঁ সেইকণ সময়তহে মই ভিডিঅ'ৰ লগত জড়িত থাকোঁ। মই ভাবোঁ যে মহিলাসকল আমাৰ অসমৰ, বিশেষকৈ মই প্ৰত্যেক মাজে মাজে ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ। যিসকল মহিলাই কষ্ট কৰি আগুৱাই আহিছে তেখেতসকলক অনুপ্ৰেৰণা দিবলৈও চেষ্টা কৰোঁ, যাতে আৰু আগবাঢ়ি যায়। তেওঁলোকে এটা নিজৰ মানে সামান্য হ'লেও ফাইনেন্সিয়েলি চাউণ্ড হওক। সঁচাকৈ বাহঁতৰ কথাবোৰ শুনি বহুতেই ভাল লাগিলে, বহুত অনুপ্ৰাণিত হ'লোঁ। কেক কাটিবৰ হৈছে। এইটো যোৰহাটত আহিছে, আমি আশা কৰোঁ গোটেই অসমৰ মহিলাসকল একেলগে লগ হ'ম। পুৰুষসকলে বেয়া নাপাব। টিকলু মাইনা পল্লৱীক
লগ পালোঁ, বহুত ভাল লাগিলে। ইউটিউবতহে লগ পোৱা হয়, কিন্তু ৰিয়েলত আজি লগ পাইছোঁ। সঁচাকৈ ভাল লাগিলে। মোৰ নাম পল্লৱী গগৈ, চেনেলৰ নামো পল্লৱী গগৈ বুলিয়ে আছে। খোলা বেছি দিন হোৱাই নাই, নতুন চেনেল। ল'ৰাৰ আজি উৎপাত দেখিছেনে? আপোনাৰ টিকলো ওলাই থাকে। এই টিকটো চাবলৈতো কোনেও হয় নাই। আমাৰ এক মৰম দিব তেওঁলোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আমাৰ দুইজনীৰে চেনেলটো চাব, একেলগে আগবাঢ়ি যাম ন। আজি লগ পাইছোঁ, বহুত ভাল লাগিলে। এতিয়াৰ পৰা মানে হৈ গ'ল আৰু ফ্ৰেণ্ডশ্বিপ হৈ গ'ল। ফ্ৰেণ্ডশ্বিপ হৈ গ'ল। ঠিক আছে, চাব দেই এই চেনেলটো। এনে কৈছিলে আৰু আমি যথেষ্ট সকলোৱে ধন্যবাদ জনাইছোঁ। কোৱা তোমালোকে আৰু এইখিনিতে মই আৰু এটা কথা কওঁ, এতিয়া হয়তো কোনোবাই ভাবিব পাৰে যে আমি অকল এডভাৰটাইজমেণ্ট কৰিবলৈ কৰিছোঁ। সেইটো নহয়। আমি এটা কথা চিন্তা কৰি পাইছোঁ যে ইউটিউবাৰ বহুত আছে। আমাৰ অসমীয়া মানুহখিনি, অসমৰ যিখিনি মানুহ আমাৰ বহুত ওপৰলৈ উঠি গৈছে, কিন্তু কথাটো হ'ল কি, কোনেও ইউনাইটেড কৰা নাই। তেওঁলোকক এটা ইউনাইটেড মানে কৰিব লাগে, এটা প্লেটফৰ্ম দিব লাগে। এই প্লেটফৰ্মটো দিলে কি হয়, তেওঁলোকে আৰু আগবাঢ়িব পাৰিব, ডেভেলপমেণ্ট কৰিব পাৰিব। আমাৰ কোম্পানীৰ টাৰ্গেট এইটো, যাতে আমাৰ যিখিনি থলুৱা ইউটিউবাৰ আছে, থলুৱা ইউটিউবাৰখিনিক আমি এটা প্লেটফৰ্ম দিব পাৰোঁ। এইফালে আমাৰ লাঞ্চ ৰেডি। ইয়াতে আছে চালাডবোৰ, আপোনালোকে দেখিছেই, ফাৰ্ষ্ট টাইম দেখাই লৈছোঁ, লগতে চাটনি, আৰু এইটো হৈছে ভেজিটেবল মিক্স, ভেজিটেবল চব্জি, আৰু এইফালে আছে পনীৰ বাটাৰ মচালা। তো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি দিছে ডিগি ৰেষ্টুৰেণ্টক, বহুত বহুত থেংকছ। আৰু এইফালে আছে ডিগি ৰেষ্টুৰেণ্টৰ স্পেচিয়েল চিকেন পাটিয়ালা, বহুত টেষ্টি লাগিলে খাই। মই পিছতহে একচুৱেলি ভিডিঅ'টো কৰি ভইচ অভাৰ কৰিছোঁ। এইফালে আছে ডাল ফ্ৰাই, প্লেইন ৰাইচ, জিৰা ৰাইচ। তো আপোনালোকে এবাৰ আহি ভিজিট কৰিব, বহুত টেষ্টি বনায়। তো আৰু থেংকছ ফৰ দ্য লাঞ্চ প্ৰ' টু গ্ৰ' টিম, তেওঁলোকে সকলো এৰেঞ্জ কৰিছে। তেওঁলোকৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে এবাৰ চাব। ভাল লাগিলে লগ পাই পেলাই। আৰু আপোনাৰ চেনেলটোৰ নাম? মোৰ চেনেলৰ নাম হ'ল নৱনীতাছ দৰ্পণ, আৰু এটা হিন্দী চেনেল আছে, সেইটোৰ নাম হ'ল নৰ্থ ইষ্ট ব্লগাৰ্ছ। চেনেলটো চাব, আমি লগ পাই থাকিম আৰু যোৰহাটৰে হয়। আৰু মই অহা যোৱা কৰা বাটতে হয় নৱালী। আপোনালোকক কেতিয়াবা মই ভিডিঅ' দেখুৱাওঁ, বৰ ধুনীয়া লাগে। সেই নৱালী ৰাস্তাতে লগ পাম। এইবাৰ চেনেলটো চাব। চাব সুস্মিতা কিচেনে ব্লগ চেনেলটো আৰু মৰম দিব আৰু আগবাঢ়ি যোৱাত মোক সহায় কৰিব। আৰু আপোনালোকৰ চেনেলটো চাব, বাগাজি লগ পালে বিৰাট বেছি ভাল লাগিব ন। আৰু নাজিৰা পৰা কোন আহিছে? নাজিৰা পৰা আহিছে। আৰু দূৰৰ পৰা কোন কোন আহিছে? ফূৰ্তি কৰিম বুলি, কিন্তু মোক ককালে নিদিলে, বহি আছো এচুকত, গতিকে ভিডিঅ' তেনেকে কৰা নহলে। আৰু শেষত ভিডিঅ'টো সামৰিবলৈ লৈছো, আৰু বিৰাট ভাল লাগিলে। ভাল লাগিলে নাই? আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰো। আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, বাই বাই। আৰু বিশেষকৈ স্পেচিয়েলি থেংকছ গ্ৰ' টু গ্ৰ', খোৱাখিনি দিছে তেখেতসকলে, থেংক ইউ। টিমক থেংক ইউ। ঠিক আছে, আজিলৈ সামৰো। বাই বাই। এতিয়া আমি সকলো যাব লৈছোঁ, সকলো ঘৰা ঘৰি হ'ব লৈছোঁ। টিকুলা লৈ ল'লোঁ। তাকে সকলোৱে বহুত ফূৰ্তি কৰিলোঁ, বহুত ভালদৰে খালোঁ। তো এতিয়া যাব লৈছোঁ, ভিডিঅ'টো বোলো ইমানতে সামৰণি মাৰোঁ। এইফালে মুনমিবা আমাৰ চিফ হৈ আছে আজি মানে সকলোৰে। এইফালে ভিনদেউ, এইফালে আটলান্টা, সকলোৱে দেখিয়ে থাকে। তো ভিডিঅ'টো চাই কেনে পালে জনাব। আকৌ আমি এনেদৰে লগ পাম। তো আপোনালোকক দেখালোঁ, আজিলৈ আহিছোঁ। বাই বাই।